শিল্পী দিৱস প্ৰতি বছৰে 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোক প্ৰাপ্তি ঘটিছিল। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনাক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো জেতি দিৱস হিচাপে পালন কৰা হৈছিল। পৰৱৰ্তী সময়ত জেতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। 1953 চনৰ প্ৰথমবাৰৰ বাবে আয়োজিত হয় দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ডক্টৰ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। প্ৰথম বছৰৰ সেই অনুষ্ঠান গুৱাহাটী 40 জনমান লোক উপস্থিত আছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা, চলিহা ডক্টৰ মহেশ্বৰ নেওগ, অধ্যাপক ভৱেন্দ্ৰ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত হৈছিল অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই। সুন্দৰ পূজাৰী বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালা অকল ৰূপান্তৰ শিল্পী নাছিল, সামাজিকভাৱে দায়বদ্ধ এজন বিপ্লৱী শিল্পীও আছিল। সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ বাবেই জ্যোতিপ্ৰসাদে জীৱনৰ শেষৰ ফালে মাৰ্ক্সৰ বৈপ্লৱিক আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। জ্যোতিপ্ৰসাদ আছিল ভাৰত জনতাৰ শিল্পী। তেওঁ অসম তথা ভাৰতৰ শিল্পীসকলক এইদৰে আহ্বান জনাইছিল, আমাৰ সংস্কৃতিৰ বিশ্বৰূপ মানুহৰ শিল্পী ৰূপ। এই ঐতিহ্যৰে আলোকময় মৰ্মলয় আৰু শিল্পীৰ পূৰ্ণস্বৰূপ আমি উপলব্ধ কৰি আজি অসমৰ শিল্পীয়ে ভাৰতৰ শিল্পী আলোক যাত্ৰা কৰিব লাগিব। প্ৰতিগৰাকী বাতিদি দুষ্কৃত পদে পদে জীৱনৰ ক্ষেত্ৰে ক্ষেত্ৰে প্ৰতিহিত কৰি কঠোৰ সাধনাৰে উগ্ৰ তপস্যাৰ পোহৰৰ পৃথিৱীলৈ এক অপূৰ্ব জনজীৱনলৈ যুগ যুগ ধৰি ধৰ্ষিত নিপীড়িত দলিত বঞ্চিত জনতাক লৈ শিল্পী পৃথিৱী সুন্দৰ পূজাৰী অসমৰ ভাষা সংস্কৃতৰ অতন্দ্ৰ প্ৰহৰী জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতা, নাটক, সংগীত, বোলছবি, সাংবাদিকতা, অভিনয় কলাকে ধৰি বিভিন্ন দিশত অসমীয়া সাহিত্য সংস্কৃতিক লৈ অতুলনীয় আগবঢ়াইছিল আৰু এইবোৰৰ আধুনিকৰণ অনুপম অৰিহণা যোগাইছিল। জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক প্ৰেমে মনে দুষ্কৃত বিৰোধী বিদ্ৰোহ নাগৰিক সক্ৰিয় হৈ উঠিছিল। ঘাইকে কবিতা, নাটক আৰু সংগীতকাৰৰ মাধ্যমেৰে বহুমুখী প্ৰতিভাৰে তেওঁ অসমীয়া জাতীয় জীৱনৰ প্ৰগতিৰ ক্ষেত্ৰত যি অৰিহণা দি গ'ল তাক কোনো অসমীয়াই পাহৰিব নোৱাৰে। জ্যোতিপ্ৰসাদৰ বিভিন্ন ৰচনাৱলীয়ে অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক প্ৰসাৰতা লাভ কৰিলেও মূলতঃ তেওঁ আছিল এগৰাকী কবি শিল্পী। আনকি তেওঁৰ নাটসমূহতো কাব্যিক প্ৰতিভাৰ সুস্পষ্ট অভিব্যক্তি পোৱা যায়। সি যি কিও নহওক, আজিৰ দুদিনত অসমত অসমীয়া কোন বুলি বাদানুবাদত লিপ্ত নাথাকি অসমৰ উন্নতি মনে প্ৰাণে ভাল পোৱা আমি আটাইয়ে মিলি জ্যোতিপ্ৰসাদে দেখুৱাই যোৱা মহান আৰু উচ্চ আদৰ্শলৈ হাতে কামে অসমৰ কলা সংস্কৃতি সেৱাত শুদ্ধচিত্ত আত্মনিয়োগ কৰিব পাৰিলেহে অসম আৰু অসমীয়াৰ অস্তিত্ব নিৰাপদ হ'ব। 20 শতিকাৰ অসম সৃষ্টি মুক্ত ভাৱনা আৰু সংস্কৃতিৰ চৰ্চা গুৰিয়াল ৰূপে জ্যোতিপ্ৰসাদ অসমবাসীৰ চিৰ নমস্য হৈ থাকিব। ধন্যবাদ।